মই এখন অনিয়ন এগ পিজ্জা বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ঘৰতে এই ধৰণে সহজতে বনাই খাব পাৰিব। দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈ টেষ্টি হৈছিলে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আজি এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয়। মই একেবাৰে সহজকৈ বনাইছোঁ আৰু ব্ৰেকফাষ্টত এই ধৰণে বনাই খাব পাৰিব। কম সময়তে হৈ যাব। আৰু ৰেচিপিটো চাই ভাল পায় যদি প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখুৱাই যাওঁ মই ৰেচিপিটো কিদৰে বনাওঁ। মই দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজ দুটা মই এই ধৰণে সৰু সৰুকৈ কাটি লওঁ। আধা চামুচমান মই নিমখ লৈছোঁ আৰু ব্লেক পেপাৰ অলপমান লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। টাৱাখনত মই 2 চামুচ তেল দি লৈছোঁ। এতিয়া ইয়াত পিঁয়াজখিনি দি দিছোঁ। মই পিঁয়াজখিনি ভালদৰে অলপ সময় লৰাই থাকিম আৰু মই গেছটো ল' ফ্লেমত ৰাখিছোঁ। এইখিনি এতিয়া মই 5 মিনিটমানৰ বাবে ঢাকনিখন দি থৈ দিম এইদৰে। এতিয়া মই দুটা কণী ল'ম। অলপমান মই নিমখ দিছোঁ। পিঁয়াজত মই নিমখ দি লৈছিলোঁৱে আৰু ব্লেক পেপাৰ অলপমান লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া 5 মিনিট হ'ল। এতিয়া ইয়াত মই কণীৰ মিশ্ৰণখিনি দি দিলোঁ। এতিয়া মই এইখিনি আৰু 5 মিনিট ঢাকনিখন দি থৈ দিম কম জুইত। 5 মিনিট হোৱাৰ পাছত এইখন মই এতিয়া ওলটাই দিম। এতিয়া মই এইটো ফালে 3 চামুচমান টমেটো চচ দি দিম। এতিয়া মই অলপমান চীজ দি দিম। সহজতে বনাব পৰা এইখন পিজ্জা ষ্টাইলৰ অনিয়ন এগ পিজ্জা মই বনালোঁ। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু কেনেকুৱা পাৰে শেষত কমেণ্ট কৰি জনাব। এতিয়া মই ইয়াত বিলাহী 4 টুকুৰা এই ধৰণে গোলকৈ কাটি লৈছোঁ। এইখিনি ইয়াত দি দিম আৰু এতিয়া মই পিঁয়াজ এখিলাকৈ এই ধৰণে ওলাই লৈছোঁ। 4 টুকুৰা পিঁয়াজ দিছোঁ আৰু ইয়াত মই কেপচিকাম দি দিছোঁ অলপমান। এতিয়া মই এইখিনি 2 মিনিটমানৰ বাবে ঢাকনিখন দি থৈ দিম। 2 মিনিট পাছত এতিয়া মই ইয়াৰ ওপৰত অলপ আৰু চীজ দি দিম আৰু মই এতিয়া 1 মিনিটমানৰ বাবে ঢাকনিখন দি থৈ দিম। মই গেছটো ল' ফ্লেমতে ৰাখিছোঁ। এয়া মোৰ অনিয়ন এগ পিজ্জা হৈ গ'ল। এতিয়া মই এইখন এখন থালিত ওলাই ল'ম।
সহজতে বনোৱা এইখন পিজ্জা দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হৈছে। আপোনালোকে এই ধৰণে ঘৰতে ট্ৰাই কৰি চাব পাৰে আৰু ব্ৰেকফাষ্টত এই ধৰণে বনাই খাব পাৰে। একেবাৰে সহজতে বনাব পাৰিব আপোনালোকেও। আৰু কেনেকুৱা পালে ৰেচিপিটো চাই প্লিজ এবাৰ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মই আৰু পিছলৈ ভিডিঅ' দিলে আপোনালোকে পাই থাকিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।